हेलो फ्रेंड्स, वेलकम टू माय यूट्यूब चैनल। आज मैं आपनलोকৰ কাৰণে আন এটা ভিডিঅ' লৈ আহিছোঁ পৰিৱেশৰ। আহক ভিডিঅ'টো আমি ডিসকাস কৰোঁ। ইয়াত দিছে নামদফা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত। ইয়াৰ এনসাৰটো হ'ব অৰুণাচল প্ৰদেশ। অৰ্থাৎ অৰুণাচল প্ৰদেশত নামদফা ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত। নেক্সট দিছে স্বাস্থ্য দিৱস হেল্থ ডে কেতিয়া পালন কৰা হয়। ইয়াৰ এনসাৰটো হ'ব 7 এপ্ৰিল। নেক্সট দিছে পৰিৱেশ সুৰক্ষা আইন কেতিয়া প্ৰৱৰ্তন কৰা হৈছিল। ইয়াৰ এনসাৰটো হ'ব 1986 চনত। নেক্সট চাও বায়ুমণ্ডলৰ কোনটো স্তৰত ওজনৰ তৰপ আছে। ইয়াৰ ৰাইট এনসাৰটো হ'ব টেট্ৰস্ফিয়াৰ স্তৰত। নেক্সট দিছে প্ৰকৃতিৰ বৃক্ষ কিডনি অফ নেচাৰ বুলি কাক আখ্যা দিয়া হয়। ইয়াৰ এনসাৰটো হ'ব তৃণভূমি। নেক্সট চাও নৰ্মদা বচাও আন্দোলনৰ নেতৃত্ব কোনে দিছিল। ইয়াৰ এনসাৰটো হ'ব মেধা পাটেকাৰ। নেক্সট চাও বায়ুমণ্ডলৰ ওজন স্তৰ ক্ষয় কৰা ৰাসায়নিক পদাৰ্থবিধৰ নাম কি। ইয়াৰ এনসাৰটো হ'ব ক্লৰ'ফ্ল'ৰ'কাৰ্বন। নেক্সট চাও কি যন্ত্ৰৰ দ্বাৰা বায়ুত প্ৰবলিত ধূলিকণাৰ পৰিমাণ জোখা হয়। ইয়াৰ এনসাৰটো হ'ব কনিমিটাৰ। নেক্সট চাও এণ্টাৰ্কটিকাৰ ওজন হল প্ৰথমে কোনে আৱিষ্কাৰ কৰিছিল। ইয়াৰ এনসাৰটো হ'ব জেচি ফাৰমান। নেক্সট চাও ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি। ইয়াৰ এনসাৰটো হ'ব জিম কৰবেট। ই গুজৰাটত অৱস্থিত। আপোনালোকে নোট কৰি ল'ব। নেক্সট দিছে মেলেৰিয়া ৰোগৰ বীজাণুৰ নাম কি। ইয়াৰ এনসাৰটো হ'ব প্লাজমোডিয়াম। নেক্সট দিছে চিপকো আন্দোলন কোন ৰাজ্যত হৈছিল। ইয়াৰ এনসাৰটো হ'ব উত্তৰ প্ৰদেশ। নেক্সট চাও সুনামি কি। ইয়াৰ এনসাৰটো হ'ব সাগৰ মহাসাগৰত ভূমিকম্পৰ ফলত সৃষ্টি হোৱা প্ৰকাণ্ড ঢৌ। ইয়াক আমি সুনামি বোলো। নেক্সট দিছে স্মোক কি। ইয়াৰ এনসাৰটো হ'ব নগৰ অঞ্চলত ধোঁৱাৰ সৈতে মিশ্ৰিত কুঁৱলী। ইয়াক আমি স্মগ বুলি কওঁ। নেক্সট দিছে ওজন গেছৰ কাম কি। ইয়াৰ এনসাৰটো হ'ব অনিৰ্দিষ্টকাৰী অতি বেঙুনীয়া ৰশ্মি ভূপৃষ্ঠলৈ আহিব বাধা দিয়ে। নেক্সট দিছে বতৰৰ পৰিঘটনা কোন স্তৰত ঘটে। ইয়াৰ এনসাৰটো হ'ব টপস্ফিয়াৰ। নেক্সট দিছে প্ৰাকৃতিক গেছৰ প্ৰধান উপাদান কি। ইয়াৰ এনসাৰটো হ'ব মিথেন। নেক্সট চাও আমি নাগাৰ্জুন সাগৰ অভয়াৰণ্য ক'ত অৱস্থিত। ইয়াৰ এনসাৰটো হ'ব অন্ধ্ৰপ্ৰদেশ। নেক্সট চাও 1984 চনত ভোপাল গেছ দুৰ্ঘটনাত নিৰ্গমন হোৱা গেছবিধৰ নাম কি। ইয়াৰ এনসাৰটো হ'ব মিথাইল আইসোচায়ানাইড। এইটো মোষ্ট ইম্পৰ্টেণ্ট হয়। নেক্সট চাও ধৰিত্ৰী দিৱস অৰ্থাৎ আৰ্থ ডে কেতিয়া পালন কৰা হয়। ইয়াৰ এনসাৰটো হ'ব 22 এপ্ৰিল। নেক্সট দিছে অসমৰ মুঠ ৰাষ্ট্ৰীয় উদ্যান কেইখন। ইয়াৰ এনসাৰটো হ'ব 7খন। নেক্সট দিছে জলাতংক ৰোগৰ ভাইৰাছবিধৰ নাম কি। ইয়াৰ এনসাৰটো হ'ব ৰেবিছ ভাইৰাছ। নেক্সট দিছে উদ্ভিদৰ সালোক সংশ্লেষণ বিক্ৰিয়াত মুখ্য ভূমিকা লোৱা গেছবিধৰ নাম কি। ইয়াৰ এনসাৰটো হ'ব কাৰ্বন ডাই অক্সাইড। নেক্সট দিছে আমাক খাদ্য শৃংখল যিমানে দীঘল হয় সিমানে শক্তিৰ ডেছ হয়। ইয়াৰ এনসাৰটো হ'ব
অপচয় হয়, অৰ্থাৎ খাদ্য শৃংখল যিমানে দীঘল হয় সিমান শক্তিৰ অপচয় বৃদ্ধি হয়। নেক্সট দিছে কাগজ কলত কি বিষাক্ত পদাৰ্থ ব্যৱহাৰ কৰা হয়? ইয়াৰ এনচাৰটো হ'ব পাৰা। নেক্সট দিছে এৰ'ছল কি? ইয়াৰ এনচাৰটো হ'ব বায়ুত উপঙি থকা গোটা আৰু জুলীয়া পদাৰ্থৰ ক্ষুদ্ৰকণা, ইয়াক আমি এৰ'ছল বুলি কওঁ। নেক্সট দিছে কানহা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? ইয়াৰ এনচাৰটো হ'ব মধ্যপ্ৰদেশ। গতিকে ফ্ৰেণ্ড, ভিডিঅ'টো আজি ইমানতে সামৰিলোঁ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব, আৰু যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।